বোলক আজি কইনাৰ সময় নাই ইয়েছ কইনাৰ সময় নাই গাড়ীত গৈ গৈ কওঁগৈ আৰু হললৈকে যিমান দূৰ যাওঁ আৰু ন ইয়াতে ভাল পাবা কৰি কেনে ঠিক আছে wish you all the best to me প্ৰথম এক্সপেৰিয়েন্স for the first time এটো ব্লগ যাব ইনি ব্লগ হিচাপে বা এনে ভিডিও হিচাপে গতিকে তোমাক কেনেকুৱা লোক লাগিব তোমাৰ বিয়া হৈ গ'ল হলি হোম পুৰা হৈ গ'ল এটা ৰিসেপশন একেলগে দৰা ঘৰ কইনা ঘৰ এটা তোমাৰ কেনেকুৱা লোক লাগিব কোৱা এনেকুৱা যে দৰা দেখা পাই মানে ফেন্ট হৈ যায় দৰাটো অলৰেডি ফেন্ট হ'লেই নাই আকৌ এবাৰ আজি অলপ বেছিকে হ'ব ফেন্ট একদম মানে পৰি যায় মানে ওকে ফাইনাল লুকটো চাওঁ তাৰপিছত কথা পাতি আছো হ'ব নলবাৰীৰ পৰা আহি এইটো মোৰ ছেকেণ্ড লোকেশ্যন গুৱাহাটী ফটাশিল আমবাৰীত আৰু আহি দেখা পালোঁ মানে গোটেই দিনত যিহেতু হোম পুৰিছিলে গোটেই ধোঁৱা হৈ আছিলে বিবাহ ভৱনৰ ৰুমটোত মানে তাত মেকআপ কৰাৰ পৰিৱেশ নাই গতিকে কইনাৰ দাদাকে ছাজেষ্ট কৰিলে যে ওচৰতে থকা ট্ৰেভেলাৰখনত মানে সিহঁতৰে ট্ৰেভেলাৰখনতে এচিটো চলাই মেকআপটো কৰিম মাই গড জীৱনৰ প্ৰথমবাৰ কাৰণে মানে তাত মেকআপ কৰিছোঁ আৰু একেবাৰে কনজাষ্টেড জেগাত মানে মই ভাবিব নোৱাৰোঁ ইমান কঁকালটোৰ পিছত বিষাইছে পিছত মোৰ অৱস্থাটো মই দেখাই আছোঁ মানে গম পাব আপোনালোকে মেকআপ কৰি আছোঁ যিমান পাৰোঁ কষ্ট কৰি যিহেতু তাৰ বিশেষ দিনটো আৰু বেছি বিশেষ কৰি তুলিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে জনাবচোন লুকটো এইখিনিলৈকে কেনেকুৱা পাইছে ফুল লুকটো দেখা পাবই মোৰ অৱস্থা চাওক একেবাৰে বিলাই নাই সো হিয়াৰ ইজ দা কইনাৰ ফাইনেল লুক কইনা কেনেকুৱা লাগিছে মেকআপ বহুত ভাল লাগিছে মই ফুললি স্যাটিসফাইড হয় তাকো গাড়ী ট্ৰেভেলাৰৰ ভিতৰত বহি পেলাই মেকআপ মানে একদম আনএক্সপেক্টেড আছিলে মানে ইয়াৰ ইমান ধুনীয়া লুক পাম বুলি মই কেতিয়া ভবা নাছিলো থ্যাংক ইউ সো মাচ যুৱ জীৱনত সুখী হোৱা বহুত গোটেই আমি গোটেই সো মাচ ইমান কষ্ট কৰিছে আপুনি আপোনাৰ মানে একদম মনৰ পৰা বহুত থ্যাংক ইউ সো মাচ মোৰ ফালৰ পৰা দেই কমপ্লিট লুকটো মই যিমান পাৰো দেখাই দিছো ধুনীয়াকে মুদি দিছো কতো এবাৰ ঘূৰি দিছো লাহেকে পাৰিবা না ঘূৰিবলৈ ইয়েস খোপা এটা কৰা হৈছে ঘূৰি দিয়া পেলাই ঘূৰি দিয়া খুব কষ্ট কৰি বেছি ঘূৰি দিয়া কেমেৰা চোৱা স্মাইল চুইটা মুদি দিয়া কইনা মেকআপ কৰাৰ পাছতে দৰাকো অলপ টাচ-আপ দি ফাইনেলি আজিৰ কাৰ্যসূচী সামৰণি মাৰিলোঁ থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দিছ ভিডিঅ' বাই বাই